প্ৰিয় শ্ৰোতাবৃন্দ, আৰম্ভ কৰিবলৈ লৈছোঁ মাজনিশাৰ চিঞৰ নামৰ নাটখনিৰ ত্ৰয়োদশ দৃশ্য। আহকচোন আমি এই দৃশ্যটি উপভোগ কৰোঁ। অজয়ৰ ঘৰ। অজয়, লিজা আৰু বাবুল বুজা যায় কিছু সময়ৰ আগৰে পৰা কথা পাতি আছে। অজয়ে খঙেৰে বাবুলক ক'লে, কথাখিনি ভালকৈ কচোন। কথা সিমানেই দাদা। মই আমাৰ বাইজনীৰ লগত কথা পাতি থাকোঁতেই বাইদেউ কোনফালে গ'ল ধৰিব নোৱাৰিলোঁ। বহুত চিঞৰিলোঁ, মানুহ গোট খাই গ'লহি। বাইদেউক তই লগত লৈ গৈ বাটত কাম কৰা মানুহজনীৰ লগত কথা চপাই থাকিবলৈ তোক পাইছিল কিহে? কথা চুবাই থকা নাই দাদা। বাইক মই সুধিছিলোঁ, তই এই এসপ্তাহ কাম কৰিবলৈ যোৱা নাই কিয়? বাটত পায়ো কথাটো নুসুধিলে দেখোন এই বাইদেৱে খং কৰিব। বায়ে কি ক'লে? কিয় তাই এইকেইদিন অহা নাই? ৰ'বাহে, তোমাৰ বায়ে কি ক'লে সেইটো ডাঙৰ কথা নহয়। বাইদেৱে যদি এতিয়া বাট পথ হেৰুৱাই ক'ৰবাত খেপিয়াই ফুৰিছে সেই কথাটোলৈ চিন্তা নাই। চিন্তা হৈছে বাইজনী কামলৈ অহা নাই কিয়। এই সৰু টাউনখনত তোমাৰ বায়েৰা নেহেৰাই দিয়া। এইখন কলিকতা বোম্বাই বুলি ভাবিছা নেকি? বাইদেউৰ বাবে এইখন কলিকতা বোম্বাই। চেহ, এতিয়া বিচাৰি যাওঁ কেনি? বায়ে কি ক'লে সেইটো কোৱাচোন। গিৰিয়েকৰ বেমাৰ, এখন্তেকো বোলে এৰিব নোৱাৰে। খবৰ দিবলৈকো আহিব পৰা নাই। মই লগ পাওঁতে তাই হেনো দৰৱ নিবলৈহে আহিছে। লিজাই অজয়ক কয়, কিবা এটা কৰা বুজিছা। ব'ল মোৰ লগত ব'ল। কোনখিনিত বাইদেউ তোৰ ওচৰৰ পৰা আঁতৰি গ'ল সেইখিনি দেখুৱাই দেগৈ। সেইফালে বাইজনীৰো খবৰ লৈ আহিবা। মই এতিয়া বাইদেউৰ খবৰ লোৱাৰ বাহিৰে আন একো কৰিব নোৱাৰোঁ। ব'ল মোৰ লগত ব'ল। হেৰা, তোমাৰ বাইদেউ কেঁচুৱা ছোৱালী নহয় নহয়। সেই কথাটো মই তোমাতকৈ বেছি ভালদৰে জানো, কাৰণ তাই মোৰ বাইদেউ। সেইখিনিলৈ গৈ লাভ নাই দাদা। তথাপি মই আকৌ এবাৰ গৈ চাই আহোঁগৈ বাৰু। বাইদেউক যেতিয়া তই লগত নিছিলিয়ে, তই অকলে ঘৰলৈ উভতি আহিলি কিয়? আচলতে মই ভাবিলোঁ বাইদেউ কিজানি ঘৰলৈ উভতি আহিল। ব'ল এতিয়া। সেই লেতেৰা চাৰ্টটো পিন্ধি নাযাবা, সলাই যোৱা। নিজে গাড়ী চলাবা। খোজকাঢ়ি যাম। গাড়ীখন নিনিয়া কিয়? চলাবলৈ ভয় কৰা। নচলালে কেনেকৈ ভয় ভাগিব? মোৰ এতিয়া গাড়ী চলোৱাৰ প্ৰেক্টিছ কৰাৰ মুড নাই। ব'লা ময়ো যাওঁ তেনেহ'লে। মই নিম গাড়ী। ব'লা। 1 মিনিট হা, মই শাড়ীখন সলাই লওঁ। 1 মিনিট মানে যেন আধা ঘণ্টা নহয়। আমাৰ যে মিনিট চিনিটবোৰ দীঘল হয় সেইটো বদনাম দেখোন আছেই। লিজা সোমাই যায়। অজয় বহে। বাবুল যাব খোজে। তই এটা বুৰ্বক। তই জানই যে বাইদেৱে ইয়াৰ বাট পথ ঠাই চাই চিনি নাপায়। তই অকলে মানুহজনীক কিয় এৰিলি? মইনো ক'ত এৰিছোঁ দাদা। কি যে কৰোঁ এতিয়া? তই যে ইয়াত এনেকৈ ৰৈ আছ, বাইদেউ ওলাই মানে অকণমান বাটলৈ ওলাই গৈ চাই নাহগৈ কেলৈ? বাবুল ওলাই যায়। অজয়ে লিজাক ভিতৰলৈ চিঞৰি কয়, হৈছেনে তোমাৰ? হৈছে, আৰু 1 মিনিট। কেইমিনিটত তোমাৰ 1 মিনিট হয় হে? কেইমিনিটত 1 মিনিট হয়? তুমি যদি দেৰি কৰা মই ৰৈ নাথাকোঁ। বিমুগ্ধ চিত্তে সন্মুখলৈ চাই থাকে। বাবুল সোমাই আহে। ভিতৰৰ পৰা শাৰী পিন্ধি লিজা আহে। বাপৰে, ইমান লৰালৰিকৈ কাপোৰ পিন্ধিব নোৱাৰি দেই। এইবোৰ পিন্ধিবলৈ মই সেইকাৰণেই। দাদা, সৌৱা বাইদেউ আহিছে। আঙুলিৰে সন্মুখৰ ফালে দেখুৱাই দিয়ে। অজয় লিজাই চাই। বোকাৰে লুতুৰি পুতুৰি সুভদ্ৰা সোমাই আহে। আহচোন হেৰ, নাহ কেলে? মোৰ মূৰকে খাবলৈ আহ অনন্ত। এইটো মইনাৰ ঘৰহে। মাতচোন। দেখিছানে তালৈ? ঐ অনন্ত, হেৰ বাঘে খোৱা। তাক লৈ নান কেলে? বাইদেউ? সেইজন গুচি গ'ল বাইদেউ। একেবাৰে দেখোন দৌৰিছে। হতচি হোৱা, ল'ৰাটো দুৱাৰমুখৰ পৰাই পঠিয়াই দিলি। চাওক বাইদেউ, এনেকুৱাবোৰ অসভ্য মাত ইয়াত নামাতিলেই ভাল পাম। হেৰা বোৱাৰী, কি অসভ্য মাত মাতিলোঁহে কোৱাচোন? মই কি অসভ্য মাত মাতিলোঁ? মই ডেম চোৱাইন বুলি চাহাবৰ গালি পাৰিব লাগিছিল নহয়। ৰচোন বাইদেউ, আগতে কচোন তোৰ এইবোৰ কি হ'ল? বোকাত সোমালোঁ। লিজা আৰু বাবুলে হাঁহে। কি বৰ দাঁত চেলাবলগীয়া কথাটো হ'ল? কি বৰ নোহোৱা নুবুজা কিবা এটা হ'ল? তই ভিতৰলৈ যা। বোকাত সোমালি কেনেকৈ? এই জহনীত মৰাটোৰ লগত গৈছিলোঁ নহয়। ই আৰু সেইখিনি বুজিছোঁ বাৰু, ই ক'লেহি। কিন্তু তই বোকাত? বিল এখন পালোঁ, জকা এখন পালোঁ। মনটো কটকটাই উঠিল। দিলোঁ নামি। বিশ্বাস কৰ, দুচেপ মাৰোঁতে তোৰ এই গাল মাছ আহিল। এই কাৱৈ ফুপাকে তোৰ চাদৰখনৰ আগত বান্ধি লৈ উঠিব খোজোঁতে হেঁচা মাৰি
কিবা এটা ওপৰলৈ উঠি আহি কিটিককৈ কামুৰি দিলে। চেলাপতি জোক কৰঙনতে কামোৰ দি ধৰিছে। দিলোঁ আজোৰ মাৰি। কৈছোঁ নহয় মই নিজে মানুহজনী দেখোন পিছল খাই যোৱাৰ গতেৰে গ'লোঁ, সোমায়েই গ'লোঁ। তেহে চিঞৰ মাৰি দিলোঁ। ঈশ্বৰৰ কি লীলা বুজিছ? অনন্ত ওলালগৈ। অনন্ত? সেই যে অনন্ত অ', তই যে চাকৰিলৈ আহিব দিনা ৰাতি। পুলিচে যে অঁ পুলিচে যে তাক ধৰিব নোৱাৰি মোক ধৰি নিলে। হতশ্ৰী হোৱাহঁতে বাঘ ধৰিবলৈ গৈ বাঘ যদি ধৰিব নোৱাৰে বুন্দাকে নিয়ে বুজিছ। সেইকাৰণে পুলিচ বুলিলে মোৰ গাটো বিচাবৰলে ডকাতি ডাকে। অনন্তইহে জাপ মাৰি মোক ধৰিলেগৈ। কিন্তু সি ক'ব নোৱাৰে সেয়া যে মই, আৰু ময়ো তেতিয়া ক'ব নোৱাৰোঁ সেয়া যে সি। মাছখিনি কি কৰিলে বাইদেউ? মাছ খাওঁ? মোৰ সোণামোৱা মাছ লাগে। যোৱা মোৰ দেহালাও, গঙা যমুনাত মুখখন ধুই আহাগৈ যোৱা। কটা নীলাজ, চাচোন বাৰু বাট ঘাট চিনি নোপোৱা মানুহজনীক এনেদৰে দলনিত পোনা মেলা দি মেলিব লাগেনে? মোৰ গাত তোক মই ভিতৰলৈ যাবলৈ কৈছোঁনে নাই? যা যা বাইদেউ, গা পা ধুই লগৈ। এনেকৈ য'তে ত'তে মাছ মাৰিবলৈ নাযাবি। ইয়াত মোৰো মান সন্মানৰ কথা নাই জানো কচোন? মান সন্মানৰ কথা বাদেই, তই যদি আজি বেছি দলৈকে সোমালিহেঁতেন তোক কোনে বচালেহেঁতেন? মানুহে শুনিলে কি ভাবিব কোৱাচোন? ভাবিবলৈ আছেনো কিটো? মাছ মাৰিবলৈ গৈছিলোঁ, বোকাত সোমালোঁ। বোৱাৰী, আমাৰ শৰীৰ ঘিউ মাখনেৰে বনোৱা নহয় বুজিছা। বোকা পানী গোবৰেৰে সজা। ৰ'দত নগ'লে টানহে হয়। যিটো ল'ৰাই আপোনাক উদ্ধাৰ কৰিলে সেইটো তাৰ মানে এক্সট্ৰিমিষ্টটো। কি সাংঘাতিক কথা। কি বুলিলা? বাৰু বাইদেউ, এনেকৈ থাকিলে গাত খজুতি উঠিব, ধুই পেলাগৈ। অন্যায় কৰা নাই বুজিছা। কাৰো পানী খোৱা পুখুৰীত বিষ ঢলাগৈ নাই। সেইবাবে ঈশ্বৰ আহিল, অনন্তৰ ৰূপ লৈ ঈশ্বৰ আহিল। সি সঁচাকৈয়ে কোনোবা জনমত ই মইনাৰ নিচিনাকৈ মোৰ ভাই আছিল। বাইৰাৰ কথা শুনিলা? দুখৰ কথা একো কোৱা নাই। সেই এক্সট্ৰিমিষ্টটো এইখিনি ওলালহি কেনেকৈ? এতিয়া মানে হয়তো অন্য কোনোবা ঠাই ওলাইছেগৈ। তুমি কথাটো চিৰিয়াছলি ভবা নাই? আচলতে মই ল'ৰাটোৰ পিছে পিছে বন্দুক লৈ খেদি যাব লাগিছিল। সেই কাম SP হাজৰিকালৈ থলোঁ। তুমি মোৰ লগত ধেমালি কৰিছা? কাৰণ বাইদেউ আহি পোৱাত দুচিন্তা এটা কমিল। তোমাৰ বাইদেউৰ কাৰণে মোৰ কিছু অসুবিধা হৈছে। তোমাৰ মুখ দেখিয়ে বুজি পাইছোঁ। মানুহগৰাকীৰ কথা বতৰা কিছুমান সভ্য মানুহে ব্যৱহাৰ কৰিব নোৱাৰা শব্দৰ বাবে আলহীৰ আগত মই কেইবাদিনো লাজ পাইছোঁ। যিমানেই সভ্য হোৱা সিমানেই লাজ বেছি হয়। তুমি মোৰ প্ৰতিটো কথাই ধেমালি কৰি উৰুৱাই দিবা নেকি? ধেমালি কৰি উৰুৱাই নিদি তোমাৰ কথাত খং কৰিলে তোমাৰ ভাল লাগিব জানো? মই এনেকৈ থাকিব নোৱাৰোঁ। তুমি মোৰ পত্নী, তোমাকো মই য'তে ত'তে এৰি দিব নোৱাৰোঁ নহয়। তোমাৰ বাইদেউৰা আজি মাছ মাৰিবলৈ গৈ বিলত নামিছেগৈ, তোমাৰ লাজ লগা নাই? মোৰ আজিৰ অৱস্থাৰ প্ৰতিটো ঢাপত বাইদেৱে বিলত নামি মাছ মৰা পইচা আছে। সেই কথা মই গৌৰৱেৰেই মনত ৰাখোঁ। কিন্তু সেই পৰিস্থিতি এতিয়া আৰু নাই। সেই পৰিস্থিতিও নাইকিয়া কৰিলে বাইদেৱে। মই তোমাৰ একো নহওঁ। পত্নী, মোৰ কোনো ভাল পোৱা বেয়া পোৱাত তুমি গুৰুত্ব নিদিবা। দিব নলগাখিনিত নিশ্চয় দিব নোৱাৰিম। সেই এক্সট্ৰিমিষ্টটোৰ কথা যদি পাপাই গম পায়? যদি সেই এক্সট্ৰিমিষ্টটোৰ কথা তোমাৰ পাপাই গম নাপায় তেনেহ'লে বুজিব লাগিব তোমাৰ পাপাও অকৰ্মণ্য পুলিচ বিষয়া। পাপাৰ কথা তুমি তেনেকৈ কৈছা? যদি শব্দ এটা লগাই লৈছোঁ। তুমি তোমাৰ বাইদেউৰ সকলো কথা চকু মুদি থাকিবা আৰু মোৰ কোনো কথাকে গ্ৰাহ্য নকৰিবা। মই মোৰ সংসাৰখনৰ বিষয়ে ক'ব লগা একো কথা নাই। মই মোৰ সংসাৰখন কেনেদৰে বিচাৰোঁ সেই কথা তুমি ইচ্ছাকৃতভাৱে নুশুনাকৈ ৰ'বা। খং কৰিছা কিয় লিজা? বাইদেউক বুজিবলৈ চেষ্টা কৰা। দেখিবা তাইতকৈ হিতাকাংক্ষী তোমাৰ আৰু কোনো নাই। যদি তাইৰ সৰলতাখিনি বুজিব খোজা তেতিয়াহে তাইৰ নিভাঁজ মৰমখিনিৰো উপলব্ধি কৰিব পাৰিবা। আৰু যদি অজয়ৰ কথা শেষ নহওঁতেই জীপ গাড়ী ৰোৱাৰ শব্দ হয়। পাপাৰ জিপখন যেন লাগিছে। পাপাই দেখিছোঁ তোমাক এদিনলৈকো নেদেখাকৈ থাকিব নোৱাৰে। লিজা আগবাঢ়ি যায়। হয় পাপা। হেৰা পাপা দেখোন। কি হ'ল? আহাচোন চোৱাহি।
অজয় আগবাঢ়ি গৈ বিস্ময়ত পাপা কি হৈছে এইবোৰ কিয় এনে কৰিছে হাজৰিকা সোমাই আহে। চৰি অজয়, এতিয়া মই জী জোৱাৰীৰ ঘৰলৈ অহা নাই। সাগৰ দত্ত ক'ত? সাগৰ দত্ত পাপা এইবোৰ আপুনি কি কৈছে পাপা তুমি সেই এক্সট্ৰিমিষ্টৰ কথা কৈছা নহয়? মই দুখ পাইছোঁ যে তোমাৰ ঘৰ মই মোৰ চিপাহীৰে ঘেৰাও কৰিবলগীয়া হৈছে। সাগৰ দত্তৰ প্ৰেমিকা লেখাক এৰেষ্ট কৰা হৈছে। এটা গোৱালৰ ছোৱালী লেখা, আৰু সিয়েই তোমাৰ বাইদেউৰ লগত ইয়ালৈ আহিছিল বুলি নিজে তাইৰ আগত কৈ আহিছিল। কিন্তু মোৰ ইয়াত সাগৰ দত্ত নাই এওঁৰ বায়েকৰ লগত আহিছিল যদিও ইয়াত নোসোমাল। অজয়, এবাৰ যি হৈছিল তোমাৰ মুখলৈ চাই তোমাৰ বাইদেউৰাক উলিয়াই আনিবলৈ মই কিমান যত্ন কৰিছিলোঁ জানা? কমেও 10 বাৰ দিনটোত ফোন কৰিছিলোঁ। আজি কিন্তু মই এই সত্যত উপনীত হৈছোঁ যে তোমাৰ বাইদেউৰাৰ লগত সাগৰ দত্তৰ এটি সম্পৰ্ক আছে। হ'ব নোৱাৰে, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি যুক্তিসংগতভাৱেই একোটি সিদ্ধান্তলৈ আহোঁ অজয়। তোমাৰ বাইদেউৰাক মাতা। বাইদেৱে কোনো এক্সট্ৰিমিষ্টক সহায় কৰা নাই। এই দুৰ্ঘটনাত সকলোবিলাক খবৰেই মোৰ আছে অজয়। হেৰ' তহঁতৰ নগৰীয়া মাটিবোৰ কিবা ক'লা ক'লা, ঘিনেই লাগি যায়। মেটেকাবোৰ থকাৰ বাবেই কিজানি। অ' আপুনিহে আমাৰ বুজিছে, কথাতে কৈ বোলে গৰু আনিবা ৰিংটোৰ, ছোৱালী আনিবা দিনটোৰ। বুজিলেনে কথাষাৰ? কিনিবলগীয়া হ'লে ওচৰৰ গৰু কিনিব, যাতে দিনটো 10 বাৰ পুৰণি গৃহস্থৰ ঘৰলৈ গৈও থাউককৈ গৈ লৈ আনিব পাৰি। ছোৱালী কিন্তু দিনটোৰ বাটৰ পৰা আনিব, নহ'লে ছোৱালীয়েও অনবৰতে মাকৰ ঘৰলৈ যাবলৈ বিচাৰিব আৰু মাকৰ ঘৰৰ মানুহো হুটুক হুটুক আহি থাকিব। এওঁতো সদায় মাকৰ ঘৰলৈ এপাক নহয় এপাক যায়েই। আপুনি দিনটোত এবাৰ নহয় এবাৰ আহেই। কি হ'ল, আটাইবোৰ দেখোন বজ্ৰপাত পৰা মানুহৰ দৰে থৰ লাগি আছে। আপুনিও দেখোন থিয় হৈয়ে ৰ'ল। বাইদেউ তই সাগৰ দত্তক চিনি পাৱ? অনন্তক পাওঁতোন, তাৰ কাৰণেই মোৰ কমখন কলৰ জপৰ হৈছিল নে? বাইদেউ তই তুমি একো নামাতিবা অজয়, মোক কথা সুধিবলৈ দিয়া। তাৰ মানে অনন্তকে বিচাৰি আহিল নেকি? তাৰ নাম সাগৰ দত্ত। মই অনন্ত বুলিয়েই জানো। ইয়াত সি ক'ত থাকে? মই কিবা সৰব যেন নেকি? আপুনি জানে? আপুনি দেখোন ধমকি দি কথা সুধিছে। বাইদেৱে জানিব কেনেকৈ? চোৱা অজয়, তুমি প্ৰতি মুহূৰ্ততে মনত ৰখা ভাল যে তুমি এজন পাব্লিক ছাৰ্ভেণ্ট। ময়ো এতিয়া এই মুহূৰ্তত আমাৰ কোনো ঘৰুৱা সম্পৰ্ক নাই। পাক লগাই কি কথা পাতিছে? হেৰি চিধা চিধি কওক, বুজি বাজি পোৱাকৈ কওক। কওক সাগৰ দত্ত ক'ত আছে? কথাখিনি ক'লে আপোনাৰ নিজৰেই মংগল হ'ব। মই এতিয়ালৈকে আপোনাক লৈ যাবলৈ বিচৰা নাই, কিন্তু অনুসন্ধানত আপুনি যদি সহায় নকৰে তেনেহ'লে মনে নিবিচৰা কামো কৰিবলৈ বাধ্য হ'ম। কওক সাগৰ দত্ত ক'ত? হেৰি আপুনি কেনেকুৱা মানুহ হয়নে? একেবাৰে চকু ৰঙা কৰি মোক কথা সুধিছে দেখোন। শহুৰলৈ দেখিছ? ইছ পুলিচ দেখুৱাইছে। আপুনি সোধা কথা ক'বনে নকয়? কওক সাগৰ দত্ত ক'ত আছে? মোৰ মেখেলাৰ তলত। চি বাইদেউ, শুনিছা পাপা? তুমি নিজেই শুনিলা নহয়, সভ্যতাৰ কি চূড়ান্ত নিদৰ্শন। তুমি মনে মনে থাকা। কিয় মনে মনে থাকিম? পাপাক তেনেকৈ কথা ক'ব সকলোৰে সন্মুখত মই মনে মনে থাকিম। কি বৰ জগৰ লগা কথাটো ক'লোহে, কি একেবাৰে নগৰত জগৰটো লাগিল। বাপেৰে কেনেকৈ কথা সুধিছে দেখা নাই? যেন কুকুৰ তেন টাঙোন। কি ক'লে? পাপাক কুকুৰ বুলিলে? তহঁত এতিয়া যা মা, মোক কোনে কি বোলে সেইটো ডাঙৰ কথা নহয়। মই যিহেতু এতিয়া গভৰ্ণমেণ্ট ডিউটিত আছোঁ, গতিকে গালি গালাজ সহিবই লাগিব। কিন্তু লিজাই কিবা ক'ব খোজে, হাজৰিকাই ইংগিতেৰে মানা কৰে। সাগৰ দত্ত ক'ত আপুনি ক'বনে নকয়? তাই কেনেকৈ জানিব যে অজয়, মোক মোৰ কাম কৰিবলৈ দিয়া। তোমালোকৰ অন্য কাৰো উপস্থিতি মই ইয়াত বিচৰা নাই। তুমি ক'ব খোজা নেকি তোমাৰ বায়েৰে সাগৰ দত্তক পূৰ্ব পৰিকল্পিতভাৱে লগ পোৱা নাই? পূৰ্ব পৰিকল্পিতভাৱে? আপুনি কি অৰ্থত কথাষাৰ কৈছে? যি অৰ্থত তুমি বুজিছা সেই অৰ্থতেই। সুভদ্ৰা যাব খোজে। ৰ'ব, নাযাব। আপোনাক মই যি সুধিছোঁ তাৰ উত্তৰ দিবনে নিদিয়ে? জোকাই নল'ব দেই। মুখ মোৰ বেয়া, ভুহাৰি পেলাম। ওচৰৰ মানুহ দুনুহ নগনিম, মিতিৰ চিতিৰ নামানিম। চাওক পাপা, ন অজয়, কথা মই তেখেতৰ লগত পাতিছোঁ।
তুমি ক'ব খোজা নেকি সাগৰ দত্তক লগ পোৱাটো পূৰ্ব পৰিকল্পিত নহয়? প্ৰথম কথা, আপুনি ইয়াৰ আগতে কেতিয়াবা সেই বিলখনৰ ফালে গৈছিল? নাই যোৱা। আজি হঠাৎ কিয় যাবলৈ মন গ'ল? কেলে মন হ'ল মই কেনেকৈ জানিম? মন গ'ল আৰু। বাবুৰ লগত যোৱাৰ কাৰণে তাক বুদ্ধি কৰি এৰি থৈ গ'ল? সি যাৰে তাৰে লগত কথা চুবাই থাকিব, মই বুন্দাপৰ দি থাকিম নহয়। মাছ মাৰিবলৈকো আজি বৰ মন গ'ল নহয়নে? নাযাব কিয়? টাউনৰ এই বৰফ দিয়া চালানী মাছবোৰ দেখিলে কিবা উকাটি আহে। কি সংযোগ! আজিহে মাছ মাৰিবলৈ যাব, আজিহে পানীত ডুবিব, আজিহে সাগৰ দত্ত উদ্ধাৰ কৰিবলৈ আহিব। বাহ বাহ, কি পৰিকল্পনা আপোনালোকৰ! পেংলাই নকৰিব দেই, পুলিচ দেখুৱাবলৈ আহিছে। ধৰকচোন, নিয়ক, মোক লৈ যাওক। কি হেৰি ছিঙিব মোৰ? চাট আপ! আপুনি বেছি ওপৰলৈ উঠিছে। আপুনিও ভদ্ৰভাৱে ব্যৱহাৰ কৰা নাই। ক বাইদেউ, সঁচাই তই সাগৰ দত্তৰ বিষয়ে কিবা জান? ক, জান যদি কৈ দে, তই কৈ দে। অজয়ে সুভদ্ৰাক বাহুত ধৰি জোকাৰি দিয়ে। কৈ নিদিও কিয়? কৈ দে আকৌ, কৈ দে সাগৰ দত্তৰ কথা। হাজৰিকাই এৰুৱাবলৈ যত্ন কৰি, অজয় এৰি দিয়া অজয়। লৈ যাওক তাইক, লৈ যাওক। মইনা, তই মোক আৰু মাৰিব খুজিছ নহয়? সঁচাকৈয়ে মাৰিব খুজিছ? মাৰি পেলা। পুলিচৰ হাতত মৰাতকৈ তোৰ হাতত মৰিলে মই কিজানি সৰগলৈ যাব পাৰিম। অজয়ে শুকুকাই কান্দে। মইনা, চাচোন মইনা, মোৰ মুখলৈ চা। বোপাইও। বাইদেউ। অজয়ে সুভদ্ৰাক সাৱটি ধৰে। মঞ্চ আন্ধাৰ হয়। প্ৰিয় শ্ৰোতাবৃন্দ, মাজনিশাৰ চিঞৰ নামৰ নাটখনিৰ ত্ৰয়োদশ দৃশ্যটি আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ এই দৃশ্যকেইটি চাই আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।